নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' অনা হৈছে। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব আৰু দাঁতি থকা বেল আইকনটো দবাই দিব। আপোনালোকৰ এটা লাইকে আমাক বহুতো ভিডিঅ' বনাবলৈ, নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। DSLR কেমেৰা লৈ যাম তোমাৰ চেহেৰা, ফটো জান উঠাই দিলে মোৰ কাৰণে প্ৰতিভা। আমাৰ অসমৰ চলিব কি কেমেৰা বুলিয়ে, কেমেৰা দেখিলে তোমাক জাগেটাকে হৃদয় দি দিব। আমাৰ অসমীয়া ছোৱালীক বুজাই দিয়া, তোমালোক কি ইয়াৰ নিচিনা দৰে কেমেৰা বুলিয়ে নেকি? মোবাইল উঠি গ'ল, বাইকৰে দিন উঠি গ'ল, ছোৱালীৰ বজাৰত DSLR ডিমাণ্ড হ'ল। আজিকালি DSLR আহি গ'ল ৰামৰ কাৰণে আকৌ বাইক আৰু মোবাইল ফোন কাম নাইকিয়া হৈ গ'ল। মোবাইল ফোন এনেকৈহে দলিয়াই দিয়ে। ৰামৰ DSLR যোগেদিহে ফোন কৰিয়ে সপোন বাটত উঠি আহি থাকে, হয়নে? ৰাম তুমি ভিডিঅ' বনালে বা ভিডিঅ' গান বনালে ভালকৈ বনোৱা, যাতে আমি চাই ভাল পাওঁ। আৰু তুমি ফকতীয়া গান বনোৱাতকৈ নাকত তেল দি শুই থাকাগৈ ঘৰত গৈ পিনি। মজা বাওঁফালৰ মহাপণ্ডিতজনৰ হাতৰ পজ দেখিছে না তাৰ? কি চাবা তাৰ চালবে হাতৰ পজ দিবা। এইজন মহাপণ্ডিতে কি বুজাইছে বে? কি বুজাইছে হাতৰ পজে? কি বুজাইছে? মই হ'লে একো বুজি পোৱা নাই। পাৰিলে তোমালোকে কমেণ্টত জনাবা। অ'কে। ফালতু বুলি নাভাবিবা, ক্ৰেডিট মোৰো আছে। ৩-৪জনী ছোৱালী মোৰ ঘূৰে পাছে পাছে। তোমাৰ পিছে পিছে যদি 2-3-4জনী ছোৱালী ঘূৰিয়ে ফুৰে, তেনেহ'লে তুমি এগৰাকীৰ লগত কিয় লাইন মাৰি আছা? কিয় লাইন মাৰি আছা? চৰ খাবলৈ নেকি? চৰ খাব ইমান ভাল লাগে নেকি? কি জানা, মোৰ এটা কথা ক'ব মন যায়। তুমি ফাল্টু তুমি সঁচাই ফাল্টু হয়, কিন্তু মই সঁচা কথা কৈছোঁ। ফালতু বুলি নাভাবিবা, ক্ৰেডিট মোৰো আছে। ৩-৪জনী ছোৱালী মোৰ ঘূৰে পাছে পাছে। তোমাৰ লগত থকা এই হাফ পেণ্ট পিন্ধাজনী কি খেপি আছে বাৰে বাৰে? কি খেপি আছে? মই একদম বুজিব পৰা নাই। কৈছোঁ ন, মই কি কৰিছা মানে তোমালোকে, মই একদম বুজিব পৰা নাই। হোৱাটছআপ নাম্বাৰ দি মই পতাইছোঁ বহুত। আজিকালি কি হোৱাটছআপ নাম্বাৰ দিয়ে ছোৱালী পতাব পাৰি নি? হোৱাট হবি? বোপা তহঁতি এইবোৰ অসমীয়া কাৰণে লিখিছনে বাৰু? কচোন ক। ৰাস্তা মাজত ট্ৰেফিক জামত ভাল লাগে বহুতো, ডিছ বেগ মাৰিলে উমান পাওঁ যে তোমাৰ বুকুত ফালতু। ঐ, ট্ৰেফিক জামত ডিছ বেগ মাৰিলে কি উমান পাওঁ? কি উমান পাওঁ তহঁতে কচোন বাৰু? তোমালোকে অসমীয়া গানৰ নামত কলংক সানিছে জানা? তোমালোকে এনেকুৱা গান বনোৱাতকৈ কি কৰিবা জানা? নাকত তেল দি শুই থকাই ভাল। শুই থাকাকৈ যোৱা, গ'। চিনেমা হলৰ পিছৰ চিটত দুয়ো ফিল্ম চাম, মৰমে হাবতি লৈ সামুৱে দিখাম। মই যি দেখিছোঁ, ইয়াৰ লগত যদি চিনেমা চাবলৈ যায় নহয়, চিনেমা চোৱা নহয়, বেলেগ কিবাহে হ'ব। একেবাৰে শেষ আৰু ধপাত কৰি পেলাই আছে অসমখন। কি যে হ'ব আৰু মোক কৈছোঁ নহয়। হাই বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ এটা লাইকে আমাক নতুন ভিডিঅ' বনাবলৈ বহুত প্ৰেৰণা যোগায়, সেইবাবে লাইক কৰি দিয়ে যেন। আৰু নতুন ভিডিঅ' অনা প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাৰিলোঁ। নমস্কাৰ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন।